নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ লগত জড়িত কিছুমান শব্দৰ অৰ্থ সঠিকভাৱে ডিটেইলছকৈ এক্সপ্লেইন কৰিম। ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিছুমান আপুনি নজনা তথ্যও পাই যাব পাৰে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। USB হৈছে কোনো এডপ্টাৰ, কাৰ্ড আদি নোহোৱাকৈ বা শ্বাটডাউন নকৰাকৈ কম্পিউটাৰত নতুন ডিভাইচ সংযোগ কৰি ল'ব পৰা পদ্ধতি। কম্পিউটাৰ হাৰ্ডৱেৰত মাউছ, মডেম, কীবৰ্ড আদি সংযোগ কৰাৰ ক্ষেত্ৰত ই এক বিশ্বৰ স্বীকৃত পদ্ধতি। এই USB নামটো আমি প্ৰত্যেকে শুনিছোঁ। ইয়াৰ ফুল ফৰ্ম হৈছে ইউনিভাৰ্চেল চিৰিয়েল বাছ। ইয়াক সংক্ষেপে USB বুলি কোৱা হয়। আজিকালি মোবাইল ফোন চাৰ্জ কৰাৰ ক্ষেত্ৰতো USB ব্যৱহাৰ হ'বলৈ লৈছে। USBৰ মূল উদ্দেশ্য আৰু কাম হ'ল অতি কম পৰিসৰ ডাটা বা তথ্য ট্ৰেন্সফাৰ কৰা। DTP। এই DTP শব্দটোৰ লগত আমি প্ৰায় সকলো পৰিচিতই। ইয়াৰ ফুল ফৰ্ম হৈছে ডেস্কটপ পাব্লিছিং। এই শব্দ দুটা সংক্ষেপে DTP বুলি কোৱা হয়। কম্পিউটাৰ সহায়ত আখৰ সজোৱা আৰু কোনো ডকুমেণ্ট, কাকত, আলোচনী, কিতাপ আদিৰ প্ৰতিটো পেজ আখৰ আৰু চিত্ৰৰ সহায়ত ডিজাইন কৰা আদি কামক DTP কৰা বুলি কোৱা হয়। DTP কৰা ডকুমেণ্টসমূহ সাধাৰণ কাগজত ছপা কৰি উলিয়াব পাৰি। প্ৰচেছৰ কম্পিউটাৰ এটাৰ হৃদপিণ্ড আৰু মগজু বুলি কোৱা হয়। জীৱৰ দেহত এই দুটা অংগই যেনেদৰে কিছুমান অতিকে গুৰুত্বপূৰ্ণ কাৰ্য কৰি থাকে, ঠিক তেনেদৰে প্ৰচেছৰো সেই একেই ভূমিকাই পালন কৰে। হৃদপিণ্ডই যেনেকৈ সমগ্ৰ শৰীৰত অবিৰতভাৱে ৰক্ত সঞ্চালন কৰি থাকে, ঠিক সেইদৰে প্ৰচেছৰো কম্পিউটাৰ বিভিন্ন অংশলৈ তথ্য বা সংকেত সৰবৰাহ কৰি থাকে। আকৌ মানৱ মগজুৱে যেনেকৈ বিভিন্ন তথ্য আৰু পৰিস্থিতি পৰ্যালোচনা কৰি কোনো সমস্যা সমাধান কৰে বা কোনো সিদ্ধান্ত গ্ৰহণ কৰি আন কোনো অংগৰ দ্বাৰা তাক কাৰ্য ৰূপায়ণ কৰে, ঠিক সেইদৰে প্ৰচেছৰে কম্পিউটাৰে গ্ৰহণ কৰা তথ্যৰাজিকো বিশ্লেষণ কৰি প্ৰক্ৰিয়াকৰণ কৰি ফল প্ৰদৰ্শন কৰে অথবা আন কোনো যন্ত্ৰাংশক কাৰ্য সম্পাদনৰ বাবে নিৰ্দেশ দিয়ে। কম্পিউটাৰ এটা অন কৰি লোৱাৰ পৰা বন্ধ কৰালৈকে প্ৰায় সকলোখিনি কাম প্ৰচেছৰে কৰে। কম্পিউটাৰ এটাৰ যিকোনো ধৰণৰ কামৰ বাবে প্ৰচেছৰ পোনপটীয়াভাৱে দায়ী হয়। WWW। ইয়াৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ৱাইড ৱেব। 20 শতিকাৰ 90 দশকত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত ইউৰোপিয়ান চেণ্টাৰ ফৰ নিউক্লিয়াৰ ৰিচাৰ্চত এই শব্দটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হৈছিল। বিজ্ঞানীসকলে তেওঁলোকৰ দ্বাৰা সংগৃহীত তথ্যসমূহ পৰস্পৰে পৰস্পৰক জনোৱা পৰিৱেশত এই শব্দটোৰে বুজোৱা হৈছিল। এতিয়া এই শব্দটোৰ সমষ্টি ইণ্টাৰনেটৰ লগত বহুলভাৱে ব্যৱহৃত হয়। ইণ্টাৰনেটৰ যিকোনো ঠিকনা বুজাবৰ বাবে প্ৰথমে এই তিনিটা বৰ্ণ ব্যৱহাৰ কৰা হয়। দৰাচলতে WWW সমগ্ৰ বিশ্বৰ নিৰ্দিষ্ট কম্পিউটাৰ আৰু কম্পিউটাৰ ব্যৱহাৰিক সামৰিক আৰু অদৃশ্য জালিকাৰ সৃষ্টি কৰিছে। সকলো ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে এই জালিকাৰ এক অংশ। WWW নামৰ এই সাংকেতিক বৰ্ণকেইটাই এতিয়া যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। ইণ্টাৰনেটত তথ্যৰ আদান প্ৰদানৰ বাবে বৰ্তমান WWW বিকল্প নাই। হেকাৰ। ইণ্টাৰনেটত হেকাৰ নামটো শুনি থকা যায়। হেকাৰ হৈছে একাধিক ব্যক্তি। হেকাৰ এজন বা একাধিক ব্যক্তি হ'ব পাৰে, যি সুদক্ষ কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু যাৰ কম্পিউটাৰ ছফ্টৱেৰত যথেষ্ট জ্ঞান আছে। হেকাৰসকলক কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ ক্ষেত্ৰত প্ৰায় যাদুকৰ। খুব কম সময়তে তেওঁলোকে প্ৰগ্ৰেম তৈয়াৰ কৰিব পাৰে আৰু নিত্য নতুন প্ৰগ্ৰেম উৎসাহেৰে সৃষ্টি কৰিয়ে থাকে। পিছে প্ৰায়বোৰ ক্ষেত্ৰতে হেকাৰে তেওঁলোকৰ প্ৰতিভা আৰু বিশেষ প্ৰগ্ৰেমবোৰ ভাল উদ্দেশ্যত ব্যৱহাৰ নকৰে। তেওঁ আন প্ৰগ্ৰেমবোৰত ব্যাঘাত সৃষ্টি কৰে আৰু বহু সংখ্যক কাম তথা প্ৰগ্ৰেম নষ্ট কৰি পেলায়। অৱশ্যে হেকাৰৰ প্ৰধান কাম আৰু উদ্দেশ্যই হৈছে আন কম্পিউটাৰ সঞ্চিত গুপুত তথ্য চুৰি কৰা তথা ফাদিল কৰা। বিভিন্ন সাংকেতিক কোডেৰে সেই তথ্য আৰু প্ৰগ্ৰেমবোৰ সুৰক্ষিত কৰি ৰখাৰ হ'লেও হেকাৰে তেওঁলোকৰ সৃষ্ট বিশেষ প্ৰগ্ৰেমৰ জৰিয়তে সেই কোডসমূহ অতিক্ৰম কৰি নিৰ্দিষ্ট কম্পিউটাৰটোত প্ৰৱেশ কৰে আৰু গুপুত তথ্যসমূহ সংগ্ৰহ কৰে। ৱাইফাই হ'ল তাঁৰবিহীনভাৱে সম্পূৰ্ণ সংযোগ। ইংৰাজীত ৱায়াৰলেছ ফিডেলিটি শব্দ দুটা সংক্ষেপে ৱাইফাই বুলি লিখা হয়। এই দৰাচলতে কম্পিউটাৰ ইণ্টাৰনেটত ব্যৱহাৰ এক পদ্ধতি। ৱাইফাইৰ জৰিয়তে কোনো তাঁৰ নোহোৱাকৈ এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ তথ্য সৰবৰাহ কৰিব পাৰি বা আদান প্ৰদান কৰিব পাৰি। মেগাপিক্সেল। সাধাৰণতে কেমেৰাৰ কথা আহিলে মেগাপিক্সেলৰ কথাও আহে, সেয়েহে সকলো পৰিচিত মেগাপিক্সেলৰ লগত। ইংৰাজীত পিক্সাৰ আৰু এলিমেণ্ট
শব্দ দুটাৰ সমন্বয়ত পিক্সেল শব্দটো সৃষ্টি হৈছে। ইংৰাজী মনিটৰ যোগে প্ৰদৰ্শন কৰা ছবি নক্সা আদি অথবা প্ৰিণ্টাৰৰ দ্বাৰা ছপা কৰা ছবি নক্সা দুয়োকে কিছুমান ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুৰ দ্বাৰা ইহঁতক গঢ়ি তোলা হয়। এই বিন্দুসমূহ যিমানে ক্ষুদ্ৰ হ'ব প্ৰদৰ্শিত ছবি নক্সা সিমানে নিখুঁত হ'ব। এনে একোটা বিন্দুক এটা পিক্সেল বুলি কোৱা হয়। কম্পিউটাৰ দ্বাৰা প্ৰদৰ্শন কৰিব লগা বা ছপা কৰিব লগা আখৰ ছবি ফটো আদিৰ ক্ষেত্ৰত এনে অসংখ্য বিন্দু বা পিক্সেল লগাই মূল আকৃতিটো গঢ় দিয়া হয়। পিক্সেল হৈছে একোখন ছবি বা একোটা নক্সাত গঠিত হোৱা উপাদানসমূহৰ ক্ষুদ্ৰতম একক। এনেকুৱা 10,01,000,000 পিক্সেল একেলগে মেগাপিক্সেল বুলি কোৱা হয়। সম্প্ৰতি ডিজিটেল কেমেৰা, স্কেনাৰ, কম্পিউটাৰ মনিটৰ আদিৰ দ্বাৰা কিমান নিখুঁত মানৰ ছবি নক্সা লাভ কৰিব পৰা যায় সেয়া বুজাবলৈ এই মেগাপিক্সেল চমুকৈ MP নামৰ এককটো ব্যৱহাৰ কৰা হয়। ৱেবছাইট। আমি সাধাৰণতে ব্ৰাউজাৰত চাৰ্চ কৰি যিবোৰ তথ্য সংগ্ৰহ কৰোঁ সেই সকলোবোৰ তথ্য ৱেবছাইটত পোৱা যায়। এই ৱেবছাইট হৈছে ইণ্টাৰনেটৰ তথ্য জমা ৰখা একক স্থান। ৱেবছাইট কোনো এটা কম্পিউটাৰত সংৰক্ষিত তথ্যৰাজি ইণ্টাৰনেটৰ যোগেদি মুকলি কৰি দিবলৈ গ্ৰহণ কৰা বৰ্তমান কালৰ আটাইতকৈ সহজ ব্যৱস্থা। ৱেবছাইটক ইণ্টাৰনেটৰ যোগেদি প্ৰচাৰিত এখন কিতাপ বা আলোচনীৰ সৈতে তুলনা কৰিব পাৰি। এই ৱেবছাইটৰ গঠন কৰা হয় বহু ৱেব পেজৰ সমন্বয়ত। ৱেব ব্ৰাউজাৰ নামৰ এবিধ প্ৰগ্ৰেমৰ দ্বাৰা ইণ্টাৰনেটৰ যোগেদি প্ৰচাৰিত ৱেবছাইটসমূহ চাব পৰা যায়। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ। কম্পিউটাৰ দুটা অংশ। কম্পিউটাৰটোৰ শৰীৰটো বা তাৰ অংশবোৰক হাৰ্ডৱেৰ বোলে। সাধাৰণতে লো তীখা প্লাষ্টিক ৰবৰ আদিৰে হাৰ্ডৱেৰ অংশটো গঠিত। আনহাতে কম্পিউটাৰত দিয়া নিৰ্দেশ বা প্ৰগ্ৰেমবোৰক বোলা হয় ছফ্টৱেৰ। ছফ্টৱেৰৰ সহায়ত কম্পিউটাৰে তাৰ কামবোৰ কৰে আৰু বিভিন্ন ধৰণৰ কামৰ বাবে বিভিন্ন ছফ্টৱেৰ ৰচনা কৰি তাক ব্যৱহাৰ কৰা হয়। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সমষ্টিহে এটা কাৰ্যক্ষম কম্পিউটাৰ। এটাই অকলে কোনো কাম কৰিব নোৱাৰে। হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ সহজ চিনাকিটো হ'ল কম্পিউটাৰ হাৰ্ডৱেৰ অংশ যেনে কীবৰ্ড, মাউচ, মনিটৰ আদি আমি হাতেৰে চুব পাৰোঁ। কম্পিউটাৰ ছফ্টৱেৰ অংশটো হৈছে কম্পিউটাৰ প্ৰগ্ৰেম যি আমি হাতেৰে স্পৰ্শ কৰিব নোৱাৰোঁ। কম্পিউটাৰ ভাইৰাছ। কম্পিউটাৰ জগতৰ ভাইৰাছ হ'ল ভাৰ্চুৱেল ইনফৰমেশ্যন ৰিচ'ৰ্চেছ আণ্ডাৰচাইজ, অৰ্থাৎ এক ধৰণৰ প্ৰগ্ৰেম যি কম্পিউটাৰ স্বাভাৱিক তথ্য আদান প্ৰদানত বিঘ্নিত কৰে। পৃথিৱীত কিছুমান মানুহ আছে যিসকলে আনৰ ক্ষতি কৰি ভাল পায়। এনে এচাম মানুহে কেতবোৰ প্ৰগ্ৰেম বা ছফ্টৱেৰ নিৰ্মাণ কৰে যাৰ প্ৰভাৱত আনৰ কম্পিউটাৰবিলাক বিকল হৈ পৰে আৰু যিবোৰ তথ্য সংৰক্ষণ কৰি থয় সেই তথ্যসমূহো নষ্ট হৈ যায়। কম্পিউটাৰ ভাইৰাছে নিজৰ প্ৰতিলিপি সৃষ্টি কৰিব পাৰে আৰু এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ বিয়পি পৰিব পাৰে। ব্যৱহাৰকাৰীয়ে নজনাকৈ বিস্তৃতি লাভ কৰিব পাৰে। কিছুমান ভাইৰাছ তুলনামূলকভাৱে কম অপকাৰী, কিন্তু আন কিছুমান কম্পিউটাৰ সঞ্চিত তথ্যবোৰ নষ্ট কৰি পেলাব পাৰে। কোনোবা অচিনাক্ত আৰু অভিজ্ঞ প্ৰগ্ৰেমাৰে এই ভাইৰাছ প্ৰগ্ৰেমবোৰ সৃষ্টি কৰে আৰু বিভিন্ন মাধ্যমেৰে বিয়পাই দিয়ে। অৱশ্যে আজিকালি এণ্টিভাইৰাছ ছফ্টৱেৰ কিছুমানো বিকশিত হৈছে আৰু সেইবোৰে বিখ্যাত ভাইৰাছবোৰ ধৰা পেলাই নষ্ট কৰি পেলাব পাৰে। কিন্তু ন ভাইৰাছ ওলাই আছে আৰু এনে ভাইৰাছবোৰৰ ক্ষেত্ৰত সেই এণ্টিভাইৰাছৰ ছফ্টৱেৰো কাম নকৰিব পাৰে। বৰ্তমান বহুত মাৰাত্মক ধৰণৰ ভাইৰাছ আক্ৰমণত কম্পিউটাৰ জগতত হৈ আছে। USB কিলাৰ। USB কিলাৰ হৈছে এটা পেনড্ৰাইভৰ দৰে এটা সঁজুলি। দেখাত এটা 6 লাখ পেনড্ৰাইভৰ দৰে, কিন্তু এই সঁজুলিটোৰ সহায়ত এটা কম্পিউটাৰ ডেড কৰি দিব পাৰে, মানে সম্পূৰ্ণ নষ্ট কৰি দিব পাৰে এটা কম্পিউটাৰ। এই সঁজুলিবিধ পেনড্ৰাইভ বুলি ভাবি যদি কেনেবাকৈ কম্পিউটাৰত থকা USB পৰ্টত যদি ভৰাই দিয়া হয় তেতিয়া লগে লগে কম্পিউটাৰটো অফ হৈ যাব আৰু সেই কম্পিউটাৰটো কোনোদিন অন নহয়। এই USB কিলাৰ কিয় নিৰ্মাণ কৰা হয় আৰু কোনসকল লোকে ব্যৱহাৰ কৰে আৰু কেনেদৰে কাম কৰে ইয়াৰ বিষয়ে ক'বলৈ গ'লে বহুত দীঘল হৈ যাব। ইয়াৰ ওপৰত মই এটা ডেডিকেটেড ভিডিঅ'ই বনাম, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ ভিডিঅ'টো।
কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ লগত জড়িত আৰু বহুতো শব্দ আছে, এই সকলোবোৰ কভাৰ কৰিব পৰা নাযাব। ফিউচাৰত আৰু এটা ভিডিঅ' বনাম একে টপিকতে। যদি এই ভিডিঅ'টো ভাল লাগিল নাইবা নতুনকৈ কিবা এটা জানিলে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব।